আজিৰ ভিডিঅ'ৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে ইন টাৰ্মছ অফ এৰিয়া দ্য স্মলেষ্ট ডিষ্ট্ৰিক্ট অফ আছাম ইজ হুইচ ওৱান অফ দ্য ফলোয়িং নিম্নলিখিত জিলাসমূহৰ ভিতৰত অসমৰ আটাইতকৈ সৰু জিলাখন কি এই চাৰিখন জিলাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি অপশ্যন চি দি আছে কামৰূপ মেট্ৰ' হৈছে ইয়াত উল্লেখ কৰাৰ ভিতৰত আটাইতকৈ সৰু জিলা কিন্তু অসমৰ আটাইতকৈ সৰু জিলাখনৰ নাম হৈছে দক্ষিণ শালমৰা ইয়াত অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ নেক্সট দ্য কেপিটেল চিটি অফ আছাম ৱাজ এষ্টাব্লিছড এট দিছপুৰ গুৱাহাটী ইন অসমৰ ৰাজধানী দিছপুৰ কেতিয়া ৰাজধানী হিচাপে প্ৰতিষ্ঠা হৈছিল শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অপশ্যন এ দিয়া আছে 1973 চনত অসমৰ ৰাজধানী দিছপুৰ ৰাজধানী হিচাপে প্ৰতিষ্ঠা হৈছিল নেক্সট হুইচ ওৱান অফ দ্য ফলোয়িং ইজ নট এন ইষ্ট ফ্ল'য়িং ৰিভাৰ অফ ইণ্ডিয়া ভাৰতৰ তলত উল্লেখ কৰা কোনখন জিলা পূবৰ পৰা বৈ যোৱা নাই শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অপশ্যন বি দি আছে তাপ্তি ভাৰতৰ তাপ্তি নদীখন পূবৰ পৰা বৈ যোৱা নাই অপশ্যন বিটোৱে হ'ব শুদ্ধ উত্তৰ নেক্সট দ্য হাইয়েষ্ট মাউণ্টেইন পিক ইন ইণ্ডিয়া ইজ ভাৰতৰ আটাইতকৈ ওখ শৃংগটোৰ নাম কি শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দি আছে কাঞ্চনজংঘাই হৈছে ভাৰতৰ আটাইতকৈ ওখ মাউণ্টেইন পিক বা শৃংগ আৰু ৱৰ্ল্ডৰ ভিতৰত বা পৃথিৱীৰ ভিতৰত ইয়াৰ স্থান হৈছে তৃতীয় নেক্সট হুইচ অফ দ্য ফলোয়িং প্ৰচেছ হেল্পছ ইন দ্য ফৰ্মেশ্যন অফ ৰিফ্ট ভেলী নিম্নলিখিত কোনটো প্ৰক্ৰিয়াই ৰিফ্ট ভেলী গঠনত সহায় কৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি দি আছে ফল্টিং প্ৰচেছ হেল্পছ ইন দ্য ফৰ্মেশ্যন অফ ৰিফ্ট ভেলী অপশ্যন ডিটোৱে হ'ব শুদ্ধ উত্তৰ নেক্সট হোৱাট ৱাজ দ্য থিম অফ ইণ্ডিয়ান ছায়েন্স কংগ্ৰেছ 2015 চনৰ ইণ্ডিয়ান ছায়েন্স কংগ্ৰেছৰ মূল বিষয়বস্তু কি আছিল শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি দি আছে ছায়েন্স এণ্ড টেকন'লজি ফৰ হিউমেন ডেভেলপমেণ্ট ছায়েন্স এণ্ড টেকন'লজি ফৰ হিউমেন ডেভেলপমেণ্ট ৱাজ দ্য থিম অফ ইণ্ডিয়ান ছায়েন্স কংগ্ৰেছ 2015 শুদ্ধ উত্তৰটো অপশ্যন ডি নেক্সট হুইচ ডিষ্ট্ৰিক্ট হেজ বিকাম দ্য ফাৰ্ষ্ট ওৱান ইজ ইণ্ডিয়া টু হেভ হাই স্পীড ৰুৰেল ব্ৰডবেণ্ড নেটৱৰ্ক তলত দিয়া ভাৰতৰ কোনখন জিলা প্ৰথম উচ্চ গতিৰ গ্ৰাম্য ব্ৰডবেণ্ড নেটৱৰ্ক থকা জিলা শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি দিয়া আছে ইডুক্কি অফ কেৰালাৰ ইডুক্কি হৈছে ভাৰতৰ প্ৰথম উচ্চ গতিৰ গ্ৰাম্য ব্ৰডবেণ্ড নেটৱৰ্ক থকা জিলা নেক্সট ইণ্ডিয়াছ পাৰ্মানেণ্ট ৰিচাৰ্চ ষ্টেচন দক্ষিণ গংগোত্ৰী ইজ লোকেটেড এট ভাৰতৰ পাৰ্মানেণ্ট ৰিচাৰ্চ ষ্টেচন দক্ষিণ গংগোত্ৰী ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি দি আছে এণ্টাৰ্কটিকাত ভাৰতৰ পাৰ্মানেণ্ট ৰিচাৰ্চ ষ্টেচন দক্ষিণ গংগোত্ৰী অৱস্থিত অপশ্যন ডিটোৱে হ'ব ইয়াত শুদ্ধ উত্তৰ নেক্সট দ্য ডিফেন্স ৰিচাৰ্চ ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন হেজ ডেভেলপড এ ড্ৰাগ নেম লুক'স্কিন ফৰ দ্য ট্ৰিটমেণ্ট অফ প্ৰতিৰক্ষা গৱেষণা বিকাশ সংস্থাই চিকিৎসাৰ বাবে লুক'স্কিন নামৰ ঔষধবিধ তলত দিয়া কোনটো অসুখৰ বাবে বিকশিত কৰিছে বা প্ৰস্তুত কৰিছে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দি আছে লিউকোডাৰ্মা চিকিৎসাৰ বাবে প্ৰতিৰক্ষা গৱেষণা বিকাশ সংস্থাই লুক'স্কিন নামৰ এবিধ ঔষধৰ ব্যৱস্থা কৰিছে বা প্ৰস্তুত কৰিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নেক্সট ইণ্ডিয়াছ ফাৰ্ষ্ট ৰিম'ট চেন্সিং ছেটেলাইট ৱাজ লঞ্চড ফ্ৰম প্ৰথম ভাৰতীয় ৰিম'ট চেন্সিং ছেটেলাইটটো ক'ৰ পৰা লঞ্চ কৰা হৈছে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দি আছে বাইকোনুৰ ইণ্ডিয়াছ ফাৰ্ষ্ট ৰিম'ট চেন্সিং ছেটেলাইট ৱাজ লঞ্চড ফ্ৰম বাইকোনুৰ অপশ্যন বিটোৱে হ'ব শুদ্ধ উত্তৰ নেক্সট হোৱাট ৱাজ দ্য থিম অফ দ্য 19th National Youth Festival held in Guwahati in January 2015
তলত দিয়া কোনটো বিষয়বস্তু 2015 চনৰ জানুৱাৰী মাহত অনুষ্ঠিত 19তম ৰাষ্ট্ৰীয় যুৱ উৎসৱৰ বিষয়বস্তু আছিল শুদ্ধ উত্তৰটো হৈছে অপচন ডি অপচন ডি দিয়া আছে ইউথ ফৰ ক্লিন গ্ৰীণ এণ্ড প্ৰগ্ৰেছিভ ইণ্ডিয়া ইউথ ফৰ ক্লিন গ্ৰীণ এণ্ড প্ৰগ্ৰেছিভ ইণ্ডিয়া was the theme of the 19th National Youth Festival held in Guwahati in January 2015. Option D to hobo শুদ্ধ উত্তৰ Next, in which year was the EduSet program launched? EduSet program to তলত দিয়া কোন চনত লঞ্চ কৰা হৈছিল শুদ্ধ উত্তৰটো হৈছে অপচন ডি অপচন ডি দিয়া আছে 2004 The EduSet program was launched in the year 2004. Option D to hobo শুদ্ধ উত্তৰ Next, which organization among the following is credited with developing fabric from banana fiber? নিম্নলিখিত কোনটো সংগঠনক কলৰ আহৰ পৰা কাপোৰ বিকশিত কৰাৰ কৃতিত্ব দিয়া হয় শুদ্ধ উত্তৰটো হৈছে অপচন এ অপচন এ দিয়া আছে Indian Council of Agricultural Research, Delhi. দিল্লীত অৱস্থিত Indian Council of Agricultural Research Centerক কলৰ আহৰ পৰা কাপোৰ বিকশিত কৰাৰ কৃতিত্ব প্ৰদান কৰা হয় অপচন এটোৱে হ'ব শুদ্ধ উত্তৰ Next, who is the recipient of Biswaratna Dr. Bhupen Hazarika International Solidarity Award in 2015? 2015 চনত বিশ্বৰত্ন ডক্টৰ ভূপেন হাজৰিকা আন্তৰ্জাতিক সংহতি বঁটাটো কোনে লাভ কৰিছিল শুদ্ধ উত্তৰটো হৈছে অপচন ডি অপচন ডি দি আছে ADRE Gopalkrishnan ADRE Gopalkrishnan is the recipient of Biswaratna Dr. Bhupen Hazarika International Solidarity Award in 2015 option D to hobo শুদ্ধ উত্তৰ Next, who among the following is the first Assamese translator of the Ramayana? তলত দিয়া কোনজন লেখকে ৰামায়ণখন অসমীয়া ভাষালৈ অনুবাদ কৰিছিল শুদ্ধ উত্তৰটো হৈছে অপচন বি অপচন বি দিয়া আছে মাধৱ কন্দলি মাধৱ কন্দলি is the first Assamese translator of the Ramayana option B to হ'ব শুদ্ধ উত্তৰ Next, who is the author of the book Plantaras to Swaraj Freedom Struggle and Electoral Politics in Assam. Plantaras to Swaraj Freedom Struggle and Electoral Politics in Assam নামৰ গ্ৰন্থখনৰ লেখক কোন শুদ্ধ উত্তৰটো হৈছে অপচন সি অপচন সি দিয়া আছে অমলেন্দু গুহা অমলেন্দু গুহা is the author of the book Plantaras to Swaraj Freedom Struggle and Electoral Politics in Assam. Option C to hobo শুদ্ধ উত্তৰ Next, who is the first Assamese woman to be awarded by the Sangeet Natak Academy? তলত দিয়া কোনগৰাকী অসমীয়া মহিলাই পোনপ্ৰথমে সংগীত নাটক একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছে শুদ্ধ উত্তৰটো হৈছে অপচন সি অপচন সি দিয়া আছে প্ৰতিমা পাণ্ডে বৰুৱা প্ৰতিমা পাণ্ডে বৰুৱা is the first Assamese woman to be awarded by the Sangeet Natak Academy option C to হ'ব শুদ্ধ উত্তৰ Next, the first dictionary in Assamese was compiled by who among the following? তলত দিয়া কোনজন লেখক প্ৰথম অসমীয়া অভিধানখনৰ সংকলক আছিল শুদ্ধ উত্তৰটো হৈছে অপচন বি অপচন বি দিয়া আছে মাইলছ ব্ৰনছন The first dictionary in Assamese was compiled by Miles Bronson. Option B to hobo শুদ্ধ উত্তৰ Next, the first novel by Rajanikanta Bordoloi was ঔপন্যাসিক ৰজনীকান্ত বৰদলৈদেৱৰ প্ৰথম উপন্যাসখনৰ নাম কি আছিল শুদ্ধ উত্তৰটো হৈছে অপচন বি অপচন বি দি আছে মিৰি জীয়ৰী The first novel by Rajanikanta Bordoloi was Miri Jyori. Option B to hobo শুদ্ধ উত্তৰ Next, অৰ্থাৎ আজিৰ ভিডিঅ'ৰ শেষৰ কুৱেশ্যনটো হৈছে Which one of the following is the banker of the banks? তলত দিয়া কোনটো বেংকক বেংকসমূহৰ বেংক বুলি জনা যায় বা কোৱা হয়
এই কুৱেশ্যনটো মই আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ আপোনালোকে প্লিজ এই কুৱেশ্যনটোৰ এনচাৰ মোক তলৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব যদিহে মোৰ এই ভিডিঅ'টো চাই ভাল পাইছে অথবা এনে ধৰণৰ কুৱেশ্যনছৰ পৰা আপোনালোক যদি উপকৃত হ'ম বুলি ভাবিছে তেনেহ'লে প্লিজ আপোনালোকে এই ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব যাতে আমি দিয়া প্ৰতিটো ভিডিঅ'য়ে আপোনালোকে নিয়মিতভাৱে পাই থাকিব পাৰে মই পুনৰবাৰ আপোনালোকলৈ লৈ আনিম অন্য এটা নতুন ভিডিঅ' মোৰ আজিৰ এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ